হেল্ল' বন্ধুসকল, এতিয়া মই গৈ আছোঁ নামৰূপ লালপাৰী ঘাট মানে শ্মশান ঘাট গৈ আছোঁ। নামৰূপ শ্মশান ঘাটত ছট পূজা পাতে, মই তালৈকে গৈ আছোঁ ছট পূজা চাবলৈ। মই এইবাৰ লগত 3-4বাৰমান হৈছে ইয়ালৈ অহা, এইবাৰো আহিছোঁ ছট পূজা চাবলৈ। আহকচোন কেনেকুৱা লাগে ছট পূজা অলপ চাই আহোঁগৈ। আৰু একেবাৰে নদী কিনাৰত পাতে, ইয়াত শ্মশান ঘাটৰ অলপ ওচৰত, শ্মশান ঘাটতে আৰু এইফালে এইটো কালী থান বহাই থৈছে। এইফালে কিনাৰে কিনাৰে ইয়াত বেলেগ দিনাখন আহিলেতো আপোনালোকে দেখিব এই চব চাইডে চাইডে কালী থানৰ চাইডে চাইডে চবফালে মৰিশালি মানে ইয়াত মানুহবিলাক জ্বলায়। এই ওচৰে পাঁজৰে ইয়াত মানুহ জ্বলোৱা জেগা, কিন্তু আজিৰ দিনটোত আহিলে মানে আপোনালোকে যে ধৰিব নোৱাৰিব ইয়াত যে মানুহ জ্বলাই শ্মশান ঘাট হয়। এইটো ত্ৰিপাল দি থকাটো দেখিছে, এইটো হ'ল শ্মশান, ইয়াতে মানুহ জ্বলাই শ্মশান ঘাট। এই নদী কিনাৰত এখন দিল্লী নদী, এই দিল্লী নদীৰ কিনাৰতে পাতে ছট পূজা। আৰু ইয়াত 3-4 জেগামানত পাতে, নামৰূপ ষ্টেচন ছাইডতো পাতে আৰু ইয়াতো পাতে আৰু নদী পাৰেও পাতে। মই ইয়াতে আহিলোঁ, ইয়াতে মোৰ ওচৰ আহিবলৈ। আৰু এইফালে মানুহ যাবৰ কাৰণে এনেকৈ লাইনকৈ বনাই দিছে। ইয়াত বাবা এজনো থাকে এইডোখৰতে। এইবিলাক চব ইমান ধুনীয়া ধুনীয়া জেগা, এইবিলাক মানুহ আহি আছে এইফালে মজা কৰি আছে। মানে ছট পূজাটো হ'ল বেলিটো ডুব নোযোৱা আগতে এই গধূলি টাইমত ছট পূজাত পতা হয়, আৰু ৰাতিপুৱা বেলিটো ওলোৱা আগত 3-4টামান বজাত আহে মানুহ, 2-3-4টামান বজাত আহে। এতিয়া পূজা শেষেই হ'ল, মই অলপ অহা দেৰিয়ে হ'ল, হ'লেও আধা আধি পূজা আছেগৈ, বেলিটো এতিয়ালৈকে মাৰ যোৱা নাই, আছে আধা পূজা। আৰু এইডোখৰ চাহ দি আছে, মই প্ৰথম অলপ আগৰ পৰা আহোগৈ, ভিডিঅ' বনাই আহোগৈ। এইজনী ছট মায়া, ছট দেৱী এইজনী, ইয়াত পূজা কৰা হয়, ইয়াত পানীত তলত পূজা কৰা হয়। তাৰপিছত এইবিলাক আহি আছে মানুহবিলাক চব টুকুৰি লৈ সিহঁতি পূজা কৰি আহিলে, আৰু পূজা হৈ আছে। অলপ আগত যাওঁ, আহি পিনে এই চাহ খাব লাগিব, সেই গছজোপা তলত তাত চাহ দি আছে। মই প্ৰথম ভিডিঅ'টো বনাই আহোঁগৈ, তলৰ পৰা অলপ আৰু এইফালেদি মানুহখিনি নামি যাব পাৰে তললৈ, এইফালৰ পৰা একেবাৰে তলত যাব পাৰে, ৰাস্তা বনাই থৈ দিয়া আছে। মই এতিয়া ওপৰে যাম, ওপৰৰ পৰা অলপ মানুহবিলাক দেখাম। এইফালৰ পৰা তলেদি গৈ নদীত যাব পাৰে, ৰাস্তাটো ধুনীয়াকৈ বনাই থৈ দিয়া আছে। আৰু ৰাতি হ'লে এইবিলাক লাইট জ্বলিব, মই ৰাতিও আহিম, ৰাতি এটা ভিডিঅ'টো বেলেগকৈ বনাম। আৰু মই এতিয়া দিনত আহিছোঁ, মানে এতিয়া বহিছে 3-4টামান বজিছে। এতিয়া কিমান মানুহ হৈছে চাওক আপোনালোকে, তলত কলগছ আছে, তলত লাইট আছে, আৰু এইফালে ডিজে বজি আছে, ডিজে গধূলিকৈ ডান্স কৰিব লাগিব, গধূলিকৈ ডান্স কৰিবলৈ আহিম ইয়াত।
এইবিলাক চব কিমান মানুহ হৈ আছে চক এইবিলাক কলগছ ৰুই উঠিছে চাইডে চাইডে লাইট লগোৱা আছে আৰু এইফালে ঠেলা লৈ টুকুৰি পাচি লৈ মানুহবিলাক আহি আছে গৈ আছে মই এতিয়া তলৰ পৰা আহি এতিয়া ইয়াক চাহটো খাই পিনে ঘৰলৈ গুচি যাম আৰু আকৌ গধূলিকৈ আহিম ইয়াত নাচিবলৈ আহিম ডান্স কৰিবলৈ আহিম অকণমান আগত ডিজে বজি আছে মই এতিয়া ইয়াত চাহটো খাম আৰু ঘৰলৈ যাম আকৌ ৰাতিকৈ আহিম এয়া লাইটবিলাক জ্বলা আৰম্ভ কৰিছে ৰাতি আহিলে বিৰাট ভাল লাগে আপোনালোকে ৰাতি এবাৰ আহিব ইয়াত চাবলৈ ময়ো এবাৰ ৰাতি আহিম ইয়াত চাবলৈ আৰু মই ৰাতিপুৱাকৈও আহিম আকৌ চাম ৰাতিপুৱাকৈ বেছি ভাল লাগে ৰাতিপুৱা মানুহ বেছি হয় মনটোৱে ভাল লাগে ইয়াত আহিলে সেইকাৰণে আহোঁ আৰু প্ৰত্যেক বছৰ এবাৰো আহিছোঁ ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে মই ইয়াত অকণমান চাহ খাই ঘৰলৈ গুচি যামগৈ আকৌ ৰাতিকৈ আহিম ৰাতিকৈ এটা ভিডিঅ' বনাম নেক্সট ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব এয়া মই চাহ খাই আছোঁ চাহটো খাই এতিয়া ঘৰলৈ যাওঁগৈ আৰু